মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত নেলছন মেণ্ডেলাৰ পেজ নম্বৰ 18ৰ যিখিনি হৈছিলে তাৰ পিছৰ পৰা আজি আমি আলোচনা কৰিম অৰ্থখিনি। তোমালোকে কিতাপখন মেলি লৈ ভালদৰে চাই যোৱা আৰু মনোযোগ দি শুনি যোৱা। আৰম্ভ কৰিছোঁ আমি। উই হেভ এট লাষ্ট এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন। উই হেভ এট লাষ্ট, আমি অৱশেষত এচিভড, লাভ কৰিছোঁ, আৱাৰ পলিটিকেল ইমানচিপেশ্যন, আমাৰ ৰাজনৈতিক স্বাধীনতা। আমি অৱশেষত আমাৰ ৰাজনৈতিক স্বাধীনতা লাভ কৰিছোঁ। উই প্লেজ মানে প্ৰতিজ্ঞা কৰা। উই প্লেজ আৱাৰ চেল্ভছ, আমি নিজকে প্ৰতিজ্ঞা কৰিছিলোঁ, টু লিবাৰেট, স্বাধীন কৰিবলৈ বা মুক্ত কৰিবলৈ, অল আৱাৰ পিপল, আমাৰ সকলোবোৰ মানুহক, ফ্ৰম দ্য কণ্টিনিউং বণ্ডেজ, মানে চলি থকা বন্ধনৰ পৰা, অফ প্ৰভাৰ্টি, দৰিদ্ৰতাৰ বন্ধনৰ পৰা, ডিপ্ৰাইভেশ্যন, নিৰ্যাতনৰ বন্ধনৰ পৰা, ছাফাৰিংছ, দুখ বেদনাৰ পৰা, জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, লিংগ আৰু আন বৰ্ণবৈষম্যৰ পৰা মুক্ত কৰিবলৈ আমি আমাৰ নিজকে প্ৰতিজ্ঞা কৰিছিলোঁ। নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি। নেভাৰ কেতিয়াও নহয় আৰু কেতিয়াও নহয়। এণ্ড নেভাৰ এগেইন শ্বেল ইট বি, আৰু এইবোৰ কেতিয়াও নহয়, ডেট দিছ বিউটিফুল লেণ্ড, এই সুন্দৰ ভূমিখনত, উইল এগেইন এক্সপিৰিয়েঞ্চ দ্য অপ্ৰেশ্যন, এই নিৰ্যাতনৰ বলি হ'বলগীয়া নহয় বা নিৰ্যাতন ভুগিবলগীয়া নহয়, অফ ওৱান বাই এনাডাৰ, এজনে আনজনৰ দ্বাৰা। এই সুন্দৰ ভূমিখনত এজনে আনজনৰ দ্বাৰা আৰু কেতিয়াও নিৰ্যাতন ভুগিবলগীয়া নহয়। দ্য ছান শ্বেল নেভাৰ ছেট অন, সূৰ্যটো কেতিয়াও অস্ত নাযায়। চ' গ্ল'ৰিয়াছ এ হিউমেন এচিভমেণ্ট, যে মানুহৰ এনে গৌৰৱময় সফলতাৰ সময়ত সূৰ্যটো যেন কেতিয়াও অস্ত নাযায়। ইয়াত দ্য ছান শ্বেল নেভাৰ ছেট অন, ইয়াৰ অৰ্থখিনি হ'ল এই বাক্যখিনিয়ে এনেকুৱা বুজাইছে, দ্য কাণ্ট্ৰি শ্বেল নেভাৰ হেভ টু ফেচ অপ্ৰেশ্যন এগেইন, মানে দেশখন আৰু কেতিয়াও কি হয়, নিৰ্যাতন ভুগিবলগীয়া নহ'ব। তাৰপিছৰ পৰা চোৱা, লেট ফ্ৰীডম ৰেইন, স্বাধীনভাৱে আমি শাসন চলাওঁ। লেট ফ্ৰীডম ৰেইন, স্বাধীনভাৱে আমি শাসন চলাওঁ। গড ব্লেছ আফ্ৰিকা, আৰু ঈশ্বৰৰ আফ্ৰিকাৰ মংগল কৰক। লেট ফ্ৰীডম ৰেইন, গড ব্লেছ আফ্ৰিকা, আমি স্বাধীনভাৱে শাসন চলাওঁ। গড ব্লেছ আফ্ৰিকা, ঈশ্বৰেও আফ্ৰিকাক মংগল কৰক। তাৰপিছৰ পৰা চাই যোৱা। ইয়াৰ পৰা চাই যোৱা এতিয়া। এ ফিউ মুমেণ্ট লেটাৰ, কেইমুহূৰ্তমান পিছতে, অৰ্থাৎ খন্তেক পিছতেই। এ ফিউ মুমেণ্ট লেটাৰ, খন্তেক পিছতে, উই অল লিফটেড, আমি সকলোৱে দাঙিছিলোঁ, আৱাৰ আইজ, আমাৰ চকুবোৰ। আমি সকলোৱে আমাৰ চকুবোৰ দাঙিছিলোঁ, অৰ্থাৎ আমি ওপৰ ফালে চাইছিলোঁ। এ ফিউ মুমেণ্ট লেটাৰ, খন্তেক পিছতে, উই অল লিফটেড আৱাৰ আইজ, আমি সকলোৱে ওপৰ ফালে চাইছিলোঁ। ইন ইউ মানে ইন ফিয়াৰ, মানে ভয়ত, আমি ভয়ে ওপৰ ফালে সকলোৱে চাইছিলোঁ। এজ এ স্পেক্টিকুলাৰ এৰে মানে বৰ আকৰ্ষণীয়ভাৱে, বৰ আকৰ্ষণীয়ভাৱে, অফ ছাউথ আফ্ৰিকান জেটছ, হেলিকপ্টাৰ্ছ এণ্ড ট্ৰুপ কেৰিজ, দক্ষিণ আফ্ৰিকাৰ জেট বিমানবোৰ, হেলিকপ্টাৰবোৰ আৰু সৈন্যবাহিনী কৰোৱা জাহাজবোৰে, ৰোৱাৰ্ড মানে গৰ্জন কৰিছিল, ভীষণ শব্দ কৰিছিল, ইন পাৰফেক্ট ফৰ্মেশ্যন, আৰু সঠিক গঠনত আছিল, অভাৰ দ্য ইউনিয়ন বিল্ডিঙৰ ওপৰত। ইট ৱাজ নট অনলি এ ডিছপ্লে, এইটো নাছিল অনলি এ ডিছপ্লে, কেৱল প্ৰদৰ্শন নাছিল, অফ পিন পইণ্ট প্ৰিচিছন, পিন পইণ্ট মানে তুচ্ছতাৰ, প্ৰিচিছন মানে স্পষ্টতাৰ, এইটো কেৱল তুচ্ছতাৰ স্পষ্টতাৰ প্ৰদৰ্শনেই নাছিল। এণ্ড মিলিটাৰী ফ'ৰ্চ আৰু সৈন্যবাহিনীৰ বা মিলিটাৰী বাহিনীসকলৰ তুচ্ছতাৰ স্পষ্টতাৰ প্ৰদৰ্শনেই নাছিল, বাট এ ডেমনষ্ট্ৰেশ্যন মানে ডিছপ্লে, যিটো প্ৰদৰ্শন, বাট এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰী লয়েলটি, কিন্তু এইটো কি আছিল, মিলিটাৰী বাহিনীৰ আনুগত্যতাও প্ৰকাশ পাইছিল, টু ডেমক্ৰেচি, গণতন্ত্ৰৰ প্ৰতি সামৰিক বাহিনীৰ আনুগত্যতাও প্ৰকাশ পাইছিল। টু এ নিউ গভৰ্ণমেণ্ট, এই নতুন চৰকাৰখনৰ প্ৰতি, ডেট হেড বিন ফ্ৰীলি, যিটো মুক্তভাৱে এণ্ড ফেয়াৰলি ইলেক্টেড, আৰু সুন্দৰভাৱে নিৰ্বাচিত হৈছিল। অনলি মুমেণ্টছ বিফৰ, খন্তেক আগতে, দ্য হায়েষ্ট জেনেৰেলছ অফ ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ, দ্য হায়েষ্ট জেনেৰেলছ মানে উচ্চ পদস্থ বিষয়াজনে, জেনেৰেলজনে, অফ দ্য ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ মানে প্ৰতিৰক্ষা বাহিনী, অফ ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ, দক্ষিণ আফ্ৰিকাৰ প্ৰতিৰক্ষা বাহিনী, এণ্ড পুলিচ, আৰু পুলিচ বাহিনীৰ সৰ্বোচ্চ বিষয়াজনৰ, দিয়াৰ চেষ্ট বেডেক, সিহঁতৰ বুকুখনত সুসজ্জিত হৈ আছিল, উইথ ৰিবনছ এণ্ড মেডেলছ, ফিতা আৰু মেডেলৰ সৈতে সুসজ্জিত হৈ আছিল, ফ্ৰম ডেজ গান বাই, যোৱা দিনবোৰৰ। চেলিউটেড মি, আৰু মোক সন্মান জনাইছিল,
চেলুটেড মি মানে মোক সন্মান জনাইছিল এণ্ড প্লেচড দিয়াৰ লয়েলটি আৰু সিহঁতৰ আনুগত্যতাও প্ৰকাশ কৰিছিল। I was not unmindful, মই অজ্ঞ নহয় মানে মই নজনা নহয়, unmindful মানে অজ্ঞ। I was not unmindful, মই অজ্ঞ নহয় বা মই নজনা নহয় of the fact that সেই ঘটনাবোৰ যে not so many years before, বহু বছৰ আগৰ পৰাই সেই ঘটনাবোৰ যে ঘটিছিল সেইবোৰৰ বিষয়ে মই অজ্ঞ নহয় বা মই নজনা নহয়। They would not have saluted, সিহঁতে মোক কি কৰা নাছিল, সন্মান কৰা নাছিল, বাট এৰেষ্টেড মি, কিন্তু মোক আটকহে কৰিছিল, মোক বন্ধনহে কৰিছিল, আটক কৰিছিল। মোক যে আটক কৰিছিল, মোক সন্মান কৰা নাছিল, সেইবোৰৰ বিষয়ে মই নজনা নহয়। ফাইনেলি এ চিভৰন অফ ইম্পলা জেটছ, অৱশেষত কি কৰিছিল, ইম্পলা জেটছ লেফ্ট এ স্মক, ফাইনেলি অৱশেষত এ চিভৰন, চিভৰন মানে ভি শ্বেপ মানে ভি আকৃতিৰ, ফাইনেলি এ চিভৰন অফ ইম্পলা জেটছ, ফাইনেলি অৱশেষত এ চিভৰন অফ ইম্পলা জেটছ, কি কয় ভি আকৃতিৰ ইম্পলা জেট বিমানবোৰ লেফ্ট এৰিছিল, এ স্মক ট্ৰেইল ধোঁৱাবোৰ এৰিছিল, অফ দ্য ব্লেক ক'লা বৰণৰ, ৰেড ৰঙা বৰণৰ, গ্ৰীণ সেউজীয়া বৰণৰ, ব্লু নীলা বৰণৰ, এণ্ড গ'ল্ড আৰু সোণালী বৰণৰ ধোঁৱাবোৰ এৰিছিল, অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ, দক্ষিণ আফ্ৰিকাৰ নতুন দক্ষিণ আফ্ৰিকাৰ পতাকাখনত কি কৰিছিল, ক'লা ৰঙা, গ্ৰীণ সেউজীয়া, ব্লু নীলা, এণ্ড গ'ল্ড আৰু সোণালী বৰণৰ ধোঁৱাবোৰ এৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনিলৈকে থাকক। আমি অহা ক্লাছত পিছৰ পেৰাগ্ৰাফখিনি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি যদি 2-4 বাৰ চাই থাকা তেতিয়াহ'লে নিশ্চয় অৰ্থখিনি তোমালোকৰ সুন্দৰকৈ হৈ যাব। আৰু অৰ্থখিনি হৈ গ'লে ভিতৰৰ পৰা যেনেকৈ প্ৰশ্ন নিদিয়ক তোমালোকে ধুনীয়াকৈ আনচাৰটো দিব পাৰিবা। থেংক ইউ।